সেই গাড়ী চাই চলাই আমনি লাগিছে দেই গাজা আকৌ নহ'লে কিবা এটা খাই ল'ম গ'ল সেই আগত খাই ল'বি ধাবাত ৰ গাজা এটাকে শুনা গাজা পাতিছিল ৰ আমাৰ গাঁৱৰ লাভজী বোৱা কথাটো তই জান নাই জানো নাই সেইটোকে কৈ দিওঁ ৰ তাৰমানে এবাৰ লাভজী বুঢ়াই কি হ'ল তাৰ লগত ধেৰ পাৰ্টনাৰটো অৰুণাচলত আছে নাগালেণ্ডত আছে গোটেইখিনিৰ লগত কিবা এটা আলোচনা কৰিলে আৰু এতিয়া গৈ মানে সি চিকাৰ কৰিব যাব তাৰমানে তাৰপিছত চিকাৰ কৰিবলৈ গৈ আৰু বন্দুকটো লৈ ল'লে তাৰ এই বৰ ডেঞ্জাৰটো তাৰ বন্দুক এটা আছিলে বন্দুকটো লৈ সি চিকাৰ কৰিবলৈ অৰুণাচললৈ আৰু গ'ল আৰু এইখিনি যেনে তেনে ওলাই তাৰ অৰুণাচল বৰ্ডাৰ পৰা এটা লগৰখিনি তাক লৈ গ'ল গৈ আৰু সিহঁতি পূৰা পৰিকল্পনা কৰি আৰু সিহঁতে চিকাৰ কৰিবলৈ যাব আৰু তাৰপিছত আৰু সিহঁতৰ মানে পাৰ্টনাৰকেইটা এটা হাতী এটা আছিলে হাতীটোত একদম গোটেইকেইটা উঠি লৈছে উঠি মানে আৰু গৈছে আৰু জংঘলত সোমাই জংঘলত আৰু গৈ আৰু চিকাৰ টিকাৰ পোৱা নাই আৰু গৈ আছে আৰু এই লাভজী বুঢ়া আকৌ বৰ লেতেৰা চেও এটা আছিলে নে বৰ লেতেৰা একদম মানে সি তেতিয়া চিগাৰেটটো নাখায় বিড়ি খায় তাৰ বিড়িটো যেতিয়া শেষ হয় মাটিতে গুচি থয় সেই স্বভাৱটো তাৰ আছে যে সি গৈ গৈছে আৰু হাতীটোৰ ওপৰত বহি আছে আৰু ধুনীয়াকৈ গৈ আছে চিকাৰটো নাই পোৱা বিড়ি এটা জ্বলাব নালাগিলে বিড়িটো জ্বলাই কিনে আৰু লাহেকৈ বিড়িটো খাই গৈ আছে যেতিয়া বিড়িটো শেষ হ'ল পেলাব লাগে পাহৰি দিলে নাই কি কৰোঁ ক'লে ঘৰৰ স্বভাৱটোকে একদম হাতীটো টিকাতে গুজি দিলে নে বিড়িটো যেতিয়া টিকাত গুজি দিলে হাতীটো পূৰা দৌৰ মাৰোঁতে মানে গোটেইখিনি পৰি থাকি গ'ল নাই এটাকে গোটেইকেইটা ইটো পৰিলে গোটেইখিনি চকালে দুখ পালে টিকাই চিকাই তাৰপিছত আৰু মাওটোৱে যেনে তেনে হাতীটো অকণমান দূৰত গৈ কিনে ৰখাই কেনে আকৌ ঘূৰি আহিছে এটাকে বুটলি আহিছে গোটেইকেইটাকে বুটলি আনি কিনে আৰু যেনে তেনে গোটেইকেইটা যেতিয়া লগ খালে তেতিয়া মাতে সুধিছে নহয় কোনে কি কৰিলি কয় এতিয়া হাতীটোকে ইমান বছৰ মই চলাই আছো এদিনো বোলে হাতীটো এনেকুৱা কৰা নাই আজি কোনে কি কৰিলি কয় আৰু এতিয়া নকয় নহয় কোনো একো নকয় তাৰপৰা লাভজী বুঢ়াই একো নাই কয় তাৰপিছত নগা এটাই কৈ দিলে নহয় কয় তই কিবা এটা কৰিছিলি হ'বলা তোৰ কাৰণে হ'ল বুজিছে তেতিয়া লাভজীয়ে কৈছে মই আকৌ টিকাতে বিড়িটো গুজি পালোঁ নহয় কৈছে টিকাত বিড়িটো গুজি দিলি বাওঁটো কৈছে বাপৰে মোৰতো চিকাৰ কৰিব পাৰিছিলি এতিয়া পলু চালাটো দি চব গৈ গ'ল এতিয়া কোনো চিকাৰ কৰিব নালাগে আমাৰ বুকুন পোৱা নিচিনা কৰিলে তাৰমানে এবাৰ হৈছে লখিমপুৰ পৰা ঘৰলৈ আহিবলৈ এটা গাড়ীত উঠিলে তেতিয়াতো গাড়ী চাড়ী বেছি নাই ন কম বিৰাট ভিৰ আহি মেলি আহি গাড়ীত কণ্ডাক্টৰ পইচা তুলি আহিছে মোৰ পৰা তুলি তাৰপিছত পালেগৈ তাকো খুজিলে পইচা 10 টকা এটা বুঢ়া উলিয়াই দিছে ভাড়া হয় 8 টকা বুঢ়া কাণ কলা নহয় বুঢ়াটো শুনি এবাৰ ভালকৈ তাৰপাছত গৈ মেলি একদম বুঢ়া গৰম 10 টকা লৈ লৈছ এতিয়া নিজৰ জেগাত নেনামি পিনে গৈ পিনে একদম চাইডলিন নামি দিছে বুলিছে তাৰপিছত গাড়ীখন ৰখাই চব মানুহ চানুহ নামিছে তাৰ সিও নামিলে কণ্ডাক্টৰটোক যি কৈছে নে পইচা বেছিকে লগম পালি কিমান টকা উঠিলো বেছিকে বোলে তাৰপিছত বুঢ়া আকৌ খোজকাঢ়ি ঘৰলৈ গৈছে 9 পইণ্ট